নমস্কাৰ বন্ধু বান্ধৱীসকল, বিজেকে টেক ইনফো চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালো। আজিৰ এই ভিডিঅ'টোত বন্ধুসকল আলোচনা কৰা হ'ব যে PM কিষাণৰ 14 নং কিস্তি দিয়াত কিয় পলম হৈ আছে আৰু কেতিয়ালৈ দিয়া হ'ব সেই বিষয়ে, আৰু লগতে আপোনাৰ বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ লগত লিংক হ'ল নে নাই বা কেনেকৈ চেক কৰিব সেই বিষয়ে আলোচনা কৰা হ'ব। কাৰণ চৰকাৰী আঁচনিৰ ধন লাভ কৰিব হ'লে বেংক একাউণ্ট আধাৰ কাৰ্ডৰ লগত লিংক হৈ থকাটো অতি গুৰুত্বপূৰ্ণ, নহ'লে আপোনালোকে চৰকাৰী আঁচনিৰ ধন লাভ কৰিব নোৱাৰে। গতিকে ভিডিঅ'টোত অতি গুৰুত্বপূৰ্ণ বন্ধুসকল, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল পাইছে যদি আপোনালোকে লাইক কৰি ল'ব। এতিয়া প্ৰথমে চাওঁ আহক, আপোনাৰ যিখন আধাৰ কাৰ্ড আছে সেইখন কোনটো বেংকৰ লগত লিংক হৈ আছে বা বেংক একাউণ্টত লিংক হৈ আছে নে নাই কেনেকৈ চেক কৰিব। ইয়াৰ বাবে বিশেষ কৰিব লগা একো নাই। আপুনি চিম্পলি ডেছক্ৰিপশ্যনত যিটো ৱেবছাইট দিয়া আছে আধাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইট, সেই ৱেবছাইটলৈ আহিব। তাৰ পাছত আপোনালোকৰ আধাৰ নম্বৰটো এণ্টাৰ কৰিব। তাৰ পাছত আপোনালোকে কেপচাটো ফিল আপ কৰিব। গতিকে আপুনি দুয়োটা ফিল আপ কৰি ল'ব। ফিল আপ কৰি আপোনালোকে যিটো চেণ্ড OTP অপশ্যন আছে সেই অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ আহিব চেণ্ড টু ইয়ৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ, মানে OTPটো আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰটোলৈ চেণ্ড কৰা হ'ব। তাৰপিছত আপোনালোকে সেই OTPটো ইয়াতে ফিল আপ কৰি আপোনালোকে ছাবমিট বটনত ক্লিক কৰিব। তাৰপাছত ইয়াত ওলাই যাব যে আপোনাৰ আধাৰ নম্বৰটো কোন কোন বেংকৰ লগত লিংক হৈ আছে আৰু ষ্টেটাছটো লক্ষ্য কৰিব যে এক্টিভ হৈ আছে নে নাই। গতিকে আপুনি গম পালে যে আপোনাৰ আধাৰ কাৰ্ডখন আপোনাৰ বেংক একাউণ্টৰ লগত লিংক হৈ আছে নে নাই, যে আপোনালোকৰ 14 নং কিস্তিৰ ধনটো কেতিয়া লাভ কৰিব। আৰু আপোনালোকে নিশ্চয় গম পাইছে যে 14 নং কিস্তিটো এইবাৰ যোৱাবাৰতকৈ বহুত দেৰি হৈছে। প্ৰথমে কোৱা হৈছিল জুন মাহৰ 20 তাৰিখে সোমাব, তাৰ পাছত আকৌ কোৱা হ'ল 30 তাৰিখে সোমাব, কিন্তু এতিয়া জুন গৈ জুলাই পালেহি, এতিয়াও একাউণ্টত সোমোৱা নাই। এতিয়া নিউজত প্ৰকাশ কৰি আছে যে জুলাই মাহৰ 15 তাৰিখৰ ভিতৰত এই কিস্তিটো সোমাই যাব। এতিয়া এইটো কথা হৈছে যে এই পইচাটো কিয় ইমান দেৰি হৈছে। ইয়াৰ মুখ্য কাৰণটো হৈছে যিসকল PM কিষাণৰ আঁচনিখনৰ হিতাধিকাৰী হয় তেওঁলোকৰ মাজত বহুতো এনেকুৱা ব্যক্তি আছে যে তেওঁলোকে এতিয়াও KYC কৰা নাই, বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই, লেণ্ড চিডিং কৰা নাই। এনেকুৱা বহুতবিলাক প্ৰব্লেমৰ বাবে চৰকাৰে এই পইচাটো ফচাই ৰাখিছে। কাৰণ এতিয়াই যদি মুকলি কৰি দিয়ে বহু সংখ্যক লোকে এই পইচাটো নাপাব। গতিকে আপোনালোকে ৱেইট কৰক, 15 তাৰিখৰ ভিতৰত এই পইচাটো আপোনালোকৰ বেংক একাউণ্টত সোমাই যাব। যদি কিবা অফিচিয়েল কনফাৰ্মেশ্যন ডেট আহে তেতিয়া মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনাম। গতিকে 15 তাৰিখৰ ভিতৰত সোমোৱাটো নিশ্চিত বুলি ক'ব পৰা যায়। এই ভিডিঅ'টোত ভাল পাইছে যদি প্লিজ লাইক কৰিব আৰু চেনেলটো নতুনকৈ আহিছে যদি প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজতো আপোনালোকে শ্বেয়াৰ কৰিব বুলি আশা কৰিছোঁ। ধন্যবাদ বন্ধু বান্ধৱীসকল।